তোমাক লগ নোপোৱালৈ সকলো ঠিকে আছে। জীৱন, জোনাক, আকাশ এইবোৰৰ সংজ্ঞা তেনে সাধাৰণ আছিল। উমাল বুকুৱে হেজাৰ কাহিনী ৰচন আছিল। তোমাৰ সান্নিধ্য নিবিচৰালৈও সকলো ঠিকেই আছিল। মনৰ চোতালত মেট মৰা হেঁপাহৰ কোলাহল নাছিল। আশাবোৰ জোনাক হৈ বৰষুণৰ দৰে নামি অহা নাছিল। তোমাৰ কথাবোৰ নুশুনালৈ সকলোবোৰ ঠিকেই আছিল। নিশাবোৰ নিজৰ দৰে আছিল, কিছু এন্ধাৰ, কিছু পোহৰ। ভাল লগা নাছিল জোনাকীৰ পোহৰ আৰু সৌ দূৰৰীৰ এখন তৰাৰ চহৰ। হৃদয় হেৰুৱাৰ ভয়ত উজাগৰি নিশা পাৰ হোৱাৰ একোৱে কাৰণ নাছিল, আনকি এতিয়াৰ দৰে আৱেগৰ ভৰত বুকু এখন খহি পৰো পৰো অৱস্থা হোৱা নাছিল। দুভাগ ৰাতি নিস্তব্ধতাত ভাবোঁ কেনেকৈ ভাল পালে আৰু কিমান যে ভাল পালে তুমি সুখতকৈ সুখী হ'বা, তাৰ উত্তৰ বিচাৰি উজাগৰে থাকোঁ। কেতিয়াবা মোৰ ভয় হয় নিহাৰিকা, তোমাক লগ পাই ভুল কৰিলোঁ নেকি? নহ'লে আজিকালি মই পলাই ফুৰোঁ কিয় সকলোৰে পৰা, তোমাৰ পৰা, আনকি মোৰ নিজৰ পৰাও? ধৰা পৰা ভয়ত নে আন কিবা কাৰণ? তুমি যে নাজানা চাগে। তুমি অবিহনে কিয় ইমান উদং উদং লাগে হৃদয়খন নিহাৰিকা? তুমি কৈ বলিয়াটোৰ দৰে কাৰ বাবে জেপত লৈ ফুৰিছোঁ জোনাক যেন হেঁপাহৰ দলিছা? তোমাৰ বাবে নহয় জানো? টেলিফোনত তোমাৰ লগত কথা হোৱাৰ পিছত মোৰ কি হয় জানা? এক বিৰাট কোলাহলৰ মাজতো মই যেন বৰ অকলশৰীয়া, অকলে অকলে হাঁহি থাকোঁ। আকৌ যে কেতিয়া লগ পাম? তোমাৰ খন্তেক অমনোযোগিতাতেই মই মূৰ্ছা যাওঁ নিহাৰিকা। তুমি আমার জোনাক, তুমি আমার এন্ধাৰ। আবেগৰ আঘাতত বিচনাত বাগৰ সলাই গাৰুটোকে সাৱটি থাকোঁ। তোমাৰ কাজলখনে দুচকু মোৰ প্ৰেৰণাৰ উৎস। সমস্ত পৃথিৱীৰ ঠিকনা বিচাৰি পাওঁ তোমাৰ নীলিম দুচকুৰ মাজত। তুমি অহাৰ পৰাইচোন মোৰ এন্ধাৰ মুঠত এতিয়া ৰ'দ নামিছে। দুপাল পিতা বৰষুণত তিতাৰ অনুভৱৰ সৈতে মোৰ পৰিচয় আছিল। নহ'লেতো জীয়াই থাকিব লাগে, সেইবাবেহে জীয়াই থকাৰ কথা আছিল। কাক কোনে শুনিব? সেয়ে পুনৰবাৰ কৈছোঁ, আনকি মই এতিয়াৰ দৰে শৰৎ, শেৱালি আৰু নিয়ৰৰ প্ৰেমত পৰাৰ কথাওতো নাছিল।